নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ লাখপতি বাইদেউ আঁচনি কি আৰু এই আঁচনিৰ জৰিয়তে মহিলাসকলে কেনেকৈ 1 লাখকৈ টকা উপাৰ্জন কৰিব পাৰিব। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। লাখপতি বাইদেউ আঁচনি ভাৰত চৰকাৰৰ গ্ৰহণ কৰা এখন উল্লেখযোগ্য আঁচনি। বিশেষকৈ মহিলাসকলৰ বাৰ্ষিক ইনকাম 1 লাখকৈ টকা বৃদ্ধি কৰা লক্ষ্য হ'ল। আৰু এই আঁচনিটোৰ 2023 বছৰ যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত আছে তেওঁলোকৰ উন্নতি সাধন কৰাৰ লগতে 1 লাখকৈ টকা বাৰ্ষিক ইনকাম বৃদ্ধি কৰা মূল লক্ষ্য আৰু উদ্দেশ্য। ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত লাখপতি বাইদেউ আঁচনিৰ কাম আগবাঢ়ি আছে আৰু আমাৰ অসমতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মহিলাসকলৰ বাৰ্ষিক ইনকাম 1 লাখকৈ টকা বৃদ্ধি কৰা বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছে। ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলে বেংকৰ একাউণ্ট খুলিছে। সেয়ে নহয়, বেংকৰ পৰা ঋণ লৈ ক্ষুদ্ৰ বিজনেছ কৰি নিজৰ উন্নতি সাধন আৰু বিকাশ কৰাৰ চেষ্টা চলাই আছে। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে মহিলাসকলে উৎপাদন কৰা দ্ৰব্য সামগ্ৰীবিলাক বিক্ৰী কৰি আছে আৰু আত্মসহায়ক গোটৰ সাৰ্ভে ৰিপৰ্ট সিলেক্ট কৰিব। মোৰ ভিলেজ আশাৰীকান্দি, মই আশাৰীকান্দি সিলেক্ট কৰিলোঁ। স্ক্ৰল ডাউন কৰিব। ইতিমধ্যে
হচ্ছে আকাশ, হচ্ছে